তো বন্ধুসকল, মই আজি যাব ওলাইছোঁ দক্ষিণ কামৰূপ জিলাৰ শিঙিমাৰী পুখুৰীপাৰ। আজি মই আপোনালোকক দেখুৱাম দক্ষিণ কামৰূপ জিলাৰ শিঙিমাৰী পুখুৰীপাৰ ইংৰাজী মধ্য বিদ্যালয়খন। মোৰ লগত আছে ভিডিঅ'গ্ৰাফাৰ আব্দুৰ ৰহমান। তেওঁ মোৰ ব্লগ ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। তেওঁক মই মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ ভিডিঅ'গ্ৰাফাৰজনে লৈ যাব। গতিকে বন্ধুসকল, আপোনালোকে চাই থাকক। আজি মই আপোনালোকক বহুত ধুনীয়াকৈ দেখুৱাম। তো বন্ধুসকল, আপোনালোকে চাই থাকক। মই যাত্ৰা আৰম্ভ কৰিছোঁ। তো বন্ধুসকল, মই এতিয়া যাই আছোঁ। আপোনালোকক মই বহুত ধুনীয়াকৈ দেখুৱাম শিঙিমাৰী পুখুৰীপাৰ ইংৰাজী মধ্য বিদ্যালয়খন। গতিকে বন্ধুসকল, মোৰ আশা আছে আপোনালোকৰ নিশ্চয় ভাল লাগিব, কাৰণ মই যিটো বিদ্যালয়খন আপোনালোকক দেখুৱাম, মই যিমান ঠাই ঘূৰিছোঁ এই বিদ্যালয়খন সেনেকুৱা আৰু এটাও পোৱা নাছিলোঁ। গতিকে বন্ধুসকল, আপোনালোকে চাই থাকক। মই আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, আহি পালোৱে পৰাই। তো অলপ পিছতে আপোনালোকে চাব পাৰিব দক্ষিণ কামৰূপ জিলাৰ শিঙিমাৰী পুখুৰীপাৰ ইংৰাজী মধ্য বিদ্যালয়খন। তো আপোনালোকে চাই থাকক। অলপ সময়ৰ ভিতৰতে যাই পাম। দাদা, কিমান সময় লাগিব? ইয়াৰ পৰা 2-3 মিনিট লাগিব আৰু প্ৰায় 2-3 মিনিটত মই যাই পাম। তো বন্ধুসকল, আপোনালোকে চাই থাকক। মই আপোনালোকক বহুত ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আপোনালোকে চাই থাকক। মই এতিয়া আপোনালোকক দেখুৱাম। গেটের সন্মুখতেই রাখি দিয়া। তো বন্ধুসকল, আহি পালোৱে। এতিয়া আপোনালোকে চাব পাৰিব দক্ষিণ কামৰূপ জিলাৰ বহুত ধুনীয়া এটা অনুষ্ঠান। আমি দক্ষিণ কামৰূপ জিলাত এনেকুৱা অনুষ্ঠান আমি এতিয়ালৈকে দেখা নাই। গতিকে আপোনালোকে চাই থাকক। মই এতিয়া আপোনালোকক দেখুৱাম। তো দাদা, খুলি দিয়ক। তো বন্ধুসকল, আপোনালোকে চাই থাকক। মই আজি আপোনালোকক দেখুৱাম দক্ষিণ কামৰূপ জিলাৰ ইংৰাজী মধ্য বিদ্যালয়খন। তো বলক, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকে চাই আছে, আমাৰ ভিডিঅ'গ্ৰাফাৰজনে আগত যাই আছে। এতিয়া আপোনালোকক দেখুৱাম দক্ষিণ কামৰূপ জিলাৰ মধ্য ইংৰাজী বিদ্যালয়খন। তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টোৰ শেষলৈকে চাই থাকক। আপোনালোকক বহুত ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, আপোনালোকে চাই আছে। তো এই বিদ্যালয়খন মই যিটো চাইছোঁ সঁচাই ধুনীয়া। আৰু এই বিদ্যালয়খনৰ ভিতৰত যিমান চিনাৰী আছে বহুত ধুনীয়া লাগিছে, আৰু বহুত ধুনীয়া ধুনীয়া গছ আছে। তো বন্ধুসকল, এই বিদ্যালয়খন সঁচাই ধুনীয়া লাগিছে। বিদ্যালয়খনৰ যিসকল কৰ্মকৰ্তা আছে তেওঁক মই MH ব্লকৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে বন্ধুসকল, ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে এটা শ্বেয়াৰ কৰি দিব, আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাই দিব। আৰু নতুন নতুন ব্লগছ আপোনালোকে পোৱাৰ কাৰণে এটা ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখিছোঁ।